বহুত ঠাণ্ডা লাগিছে লেমন টি খাবলৈ বহিছোঁ সো ভেৰি গুড মৰ্নিং এভৰিৱান আজি আমাৰ দাৰ্জিলিঙত থাৰ্ড ডে হয় আমি এতিয়া গৈ আছোঁ দাৰ্জিলিঙৰ টাইগাৰ হিল চাবলৈ আৰু এতিয়া টাইম হৈছে মৰ্নিং 5:15 আৰু আমি হোটেলৰ পৰা ওলাইছিলোঁ 4:30 মৰ্নিং সো আমি এতিয়া গাড়ীৰ পৰা নামি পেলাই অলপমান খোজকাঢ়ি গৈ আছোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল টাইম হৈছে 5:30 আৰু আমি টাইগাৰ হিলত আছোঁ আমি ৱেইট কৰি আছোঁ ছানৰাইজৰ আমি ছানৰাইজ হোৱা মাত্ৰ আপোনাক দেখাম কাঞ্চনজংঘাৰ ভিউ বহুত ঠাণ্ডা ইয়াতে বৰ্তমান হৈ আছে 5 ডিগ্ৰী আৰু দোকানবোৰ বহিছে চুৱেটাৰ টুপি ছানৰাইজ হ'ব 6:10 মানুহ কিন্তু এতিয়াৰ পৰা একদম ভিৰ হৈ গৈছে আৰু আন্ধাৰ এতিয়ালৈকে হৈয়ে আছে ভালদৰে পোহৰ হোৱাই নাই সো আপোনালোককো ট্ৰাই কৰিম দেখাবলৈ কেমেৰা দি হয়তো ইমান ভাল নেদেখিবও পাৰে বাট ট্ৰাই কৰিম মই ছানৰাইজ হোৱাৰ পিছতে কাঞ্চনজংঘাৰ ভিউ দেখাবলৈ সো ষ্টে টিউন আপোনালোকে ঘৰৰ পৰা এনজয় কৰক কাঞ্চনজংঘাৰ ভিউ ফাইনেলি ছানৰাইজ হৈ গ'ল আৰু ইয়াতে বহুত মানুহ দেখি আছে মানুহ বহুত আৰু ঠাণ্ডাও বহুত টেলিস্কোপেদি যদি আপুনি কাঞ্চনজংঘাৰ ভিউ চাব বিচাৰে তেতিয়াহ'লে 50 পাৰ হেড ল'ব এয়া টেলিস্কোপেদি আমি কাঞ্চনজংঘাৰ ভিউ চাম ইয়াৰ টেলিস্কোপেদি দেখাই আছে কাঞ্চনজংঘাৰ ভিউ ইমান ধুনীয়া ময়ো চালোঁ বহুত ধুনীয়া আমি টাইগাৰ হিলৰ পৰা যাওঁ এতিয়া নেক্সট লোকেশ্যন কি হ'ব আপোনালোকে চাই দিব আজি আমাৰ ছেকেণ্ড লোকেশ্যন বাটাছিয়া লুপ আমি বাটাছিয়া লুপ আহি পাইছোঁ বাটাছিয়া লুপৰ এণ্ট্ৰি ফি হৈছে 20 rupees per head আৰে বাবা ইয়াতে চবে নেপালী ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি পিনি ফটো উঠি আছে আৰু এয়া হৈছে টয় ট্ৰেইনৰ ট্ৰেক একচুৱেলি টয় ট্ৰেইন আহিলে বহুত ধুনীয়া লাগিব বাট টয় ট্ৰেইন 9টাৰ পিছত চলে ইয়াতে আহিবতো 10টামান বাজে চ' আমি চাগে নাপাম টয় ট্ৰেইন চাবলৈ আৰু ইয়াৰ পৰা আমি পূৰা কাঞ্চনজংঘা দেখা পায় লিখা আছে আই লাভ দাৰ্জিলিং মানুহবোৰৰ তাতে ফটো উঠাত বিজি সো বহুতো চিন্তা চৰ্চা কৰাৰ পাছত মই ফাইনেলি ডিচাইড কৰিলোঁ যে ময়ো ড্ৰেছটো পিন্ধি এখন ফটো ক্লিক কৰিয়ে লওঁ আৰু ড্ৰেছটোৰ কাৰণে 50 rupees চাৰ্জ কৰিলে আৰু বহুতৰ মনত হয়তো এইটো কুৱেশ্যন আহিব পাৰে যে আমি ড্ৰেছটো ঘৰলৈ লৈ আহিব পাৰোঁ নেকি এণ্ড দি আনচাৰ ইজ বিগ ন' এণ্ড য়েছ ড্ৰেছটো পিন্ধি আপোনাক এইটো এৰিয়া বাহিৰত যাবলৈ নিদিব এণ্ড যদি কয় টাইম লিমিটৰ কথা তেনেহ'লে দেৰ ইজ ন' টাইম লিমিট কাৰণ ময়ো বহুত টাইম ফটোজ ক্লিক কৰিছিলোঁ ৰিলছ বনাইছিলোঁ আৰু কোনেও মোক খুজিবলৈ অহা নাছিলে চ' দেৰ ইজ ন' টাইম লিমিট
মই নেপালী ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছোঁ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি ক'ব আৰু ইয়াৰ পিছফালৰ ভিউটো ইমান ধুনীয়া পুৰা ফ্লাৱাৰ্ছ আছে ড্ৰেছটো খুলিব মন যোৱা নাই মোৰ এণ্ড এজ ইউজুৱেল অলপমান ৰিলছ বনালোঁ যিহেতু নেপালী কষ্টিউম পিন্ধি আছিলোঁ চ' নেপালী ছঙতে বনালোঁ ৰিলছবোৰ মই ইনষ্টাগ্ৰামত মোৰ আইডিত দিয়া আছে আপোনালোকে যদি বিচাৰে চাই ল'ব পাৰে ইনষ্টাগ্ৰামৰ আইডিটো এইটো তুমি মোৰ মন জুছনা হৃদয়ৰ হাসনা আৰু লাকিলি টয় ট্ৰেইন আহি পাইছে এইখন ডিজেল দি চলা টয় ট্ৰেইন Batasia Loopৰ পৰা আমি অলৰেডি ওলাই আহিলোঁ এতিয়া আমি গৈ আছোঁ থাৰ্ড লোকেশ্যনত থাৰ্ড লোকেশ্যন কি হ'ব জানিবৰ বাবে মোৰ ব্লগটো চাই থাকক আমি এতিয়া থাৰ্ড লোকেশ্যনত আহি পাইছোঁ ৰক গাৰ্ডেনত দেখাই আছোঁ ইমান ধুনীয়া ভিউ আমি এতিয়া ইয়াতকৈও ডাঙৰ ৱাটাৰফলত গৈ আছোঁ এইটো অলপমান ওপৰত আছে এইটো অলপমান সৰু আছিলে আৰু ওপৰত গৈ পেলাই আপোনালোক আৰু ধুনীয়া ভিউ দেখাইছোঁ ৰাস্তাটো ইমান ধুনীয়াকৈ সজাই থোৱা আছে ইফালে ষ্টলছবোৰ আছে ইয়াতকৈ আৰু ডাঙৰ ৱাটাৰফল আছে আমি ওপৰলৈ গৈ আছোঁ ওপৰত অলপমান চাগে ওপৰত বেছি ওপৰ হ'ব বাট আমি ডাঙৰ ৱাটাৰফল চাইহে যাম ইয়াতকৈ ধুনীয়া ভিউ বুলি শুনিছোঁ মই আৰু চাইড চাইডে ধুনীয়া গাৰ্ডেন আছে আৰু ইয়াৰ ওপৰৰ পৰা ধুনীয়া এটা শান্তি পৰিৱেশ খালি পানীৰ আৱাজ শুনা পায় আৰু মোৰ মাতটো অলপমান ভাগৰ লগা নিচিনা হৈছে একচুৱেলি ওপৰত যি ভাগৰ লাগিছে ইয়াৰ ধুনীয়া ফুল আৰু ওপৰত যাবলৈ ট্ৰাই কৰোঁ আমি অলপমান ইমান ধুনীয়া জেগা মাই গুডনেছ এইটো দেখিব গৈছোঁ ৱাটাৰফল ইয়াতকৈ ওপৰত আৰু আছে তাতে আছে আৰু ধুনীয়া ধুনীয়া আছে অলপ আমি যাওঁ আমি ৰক গাৰ্ডেনৰ বাহিৰত আছোঁ ৰক গাৰ্ডেনৰ পৰা ওলাই আহিলোঁ এতিয়া মেবি আমি হোটেল যাম নহ'লে বা একেবাৰে লাঞ্চ কৰি পেলাই হোটেল যাম আৰু গধূলি আমি আকৌ ওলাই আহিম দেখাই আছোঁ আপোনালোকক এতিয়া 6:30 হৈছে ইভিনিং আমি ওলাইছোঁ মল ৰোডৰ ফালে অলপমান গৈ আহোঁ শ্বপিং কৰোঁ কাৰণ কাইলৈ আমাৰ ট্ৰেইন আছে 9:15 ৰাতি আৰু আমি চেক আউট কৰিব লাগিব হোটেলৰ পৰা 11 হৈছে হয় আৰু সেইকাৰণে আমি অলপমান ঘৰৰ কাৰণে শ্বপিং কৰি লওঁ শ্বপিং কি কৰোঁ বাৰু পাৰিলে দেখাম চ' মই তাত টুপি কিনিলোঁ মই মাৰ কাৰণে শ্বল এখন ল'লোঁ
আৰু অলপমান ঘৰত সজোৱা বস্তু কেইটামান ল'লোঁ, বুদ্ধ ভগৱানৰ মূৰ্তি আৰু লাফিং বুদ্ধা শ্ব'পিচ আৰু দাৰ্জিলিঙৰ এটা লিখা টয় ট্ৰেইনৰ শ্ব'পিচ। বহুত ঠাণ্ডা লাগিছে, অলপমান লেমন টি খাবলৈ বহিছোঁ। আমি এতিয়া গৈ আছোঁ গ্লেনেৰিজ বেকাৰীত, একদম ফেমাছ হয় দাৰ্জিলিঙৰ। গ্লেনেৰিজত যদি আপুনি কিবা খাবলৈ বিচাৰে তেতিয়াহ'লে এনেদৰে বাস্কেট লৈ পেলাই বিলিঙৰ কাৰণে লাইন ধৰিব লাগিব। এণ্ড মই ল'লোঁ ব্লেক ফৰেষ্ট পেষ্ট্ৰি। চ' আমি মল ৰোডৰ পৰা শ্বপিং কৰি পেলাই একেবাৰে ডিনাৰ পেক কৰি পেলাই আমি ৰুমতে খাবলৈ আনিছোঁ। এতিয়া হৈছে 9:25, চ' আমি এতিয়া সোনকালে ডিনাৰ চিনাৰ কৰি পেকিং ষ্টাৰ্ট কৰোঁ, কাৰণ আমি কাইলৈ দিনৰ 11টা বজাত আমি চেক আউট কৰিব লাগিব, কাৰণ ৰাতি 9:15 আমাৰ ট্ৰেইন আছে। তাৰ পৰা আমাৰ হোটেলৰ পৰা NJP পাওঁতে অলমষ্ট 4 hours লাগিব, তাতকৈ বেছি হ'ব পাৰে, কাৰণ দিনত অলপমান জামটো বেছি আমি গম পোৱা মতে। চ' আজিৰ কাৰণে ইমানেই। তাৰ আগতে আপোনাক আমাৰ ডিনাৰটো দেখাই দিওঁ। আমি চিকেন থালি লৈছোঁ। এয়া হৈছে চিকেন থালি, 170 হয় আৰু পেকিঙৰ কাৰণে 190 লৈছে। আৰু এইটো মিক্সড পিকল আছে, ৰাইচ আছে আৰু ইয়াতে মিষ্টি দৈ আছে। অলপমান কষ্টলি হয়, বাট চলি যায় আৰু অলপমান টুৰিষ্ট এইবোৰ মানে মল ৰোড এৰিয়াখিনি টুৰিষ্টৰ কাৰণে বেছি ফেমাছ, সেইকাৰণে অলপমান প্ৰাইচবোৰ যিকোনো বস্তুৰে প্ৰাইচবোৰ অলপমান হাই। চ' ব'লক কুইকলি আমি আমাৰ হোটেল ৰুমটো চাওঁ। এইখন ড'ৰৰ পৰা সোমাই আহি ইয়াতে এখন 1 seater চোফা আছে। এইটো মোৰ ট্ৰলি, এইটো বেগ আৰু ইফালে বেডখন ডাঙৰে আছে। ইয়াতে এখন টেবুল আছে, এইটো লকাৰো আছে, খুলিব নোৱাৰি। এখন টেবুল আছে ইয়াতে। হোটেলৰ মেনু আছে, হোটেল স্নোডেল। প্ৰাইচবোৰ বেছি কাৰণে আমি ইয়াৰ পৰা খোৱা নাই। আৰু ইফালে আছে উইণ্ডোৰ পৰা মেইন ৰোড দেখা পায়। দেখাই দি আছোঁ বাৰু। টিভি আছে আৰু কেটল। দৰজাৰ একদম ৰাইট চাইডে ৱাশৰুম আছে। ৱাশৰুমটোত দেখাবলগীয়া বাৰু একো নাই, বাট দেখাই দিওঁ। এয়া বেচিন আৰু শাৱাৰ আছে, গিজাৰ আছে, এটা বাল্টি আৰু মগ এটা দিয়া আছে। চ' আজি ইমানতে সামৰোঁ, ব্লগটো আজি শেষ কৰোঁ। বাট ডোণ্ট ফৰগেট টু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। Bye. Good night.